নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ নিশ্চয় ভালে আছে। আজিলৈ আহিছোঁ মই আপোনালোকৰ বাবে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰটো হৈছে এনেকুৱা, আপোনালোকৰ প্ৰত্যেকৰে একাউণ্টত সোমাইছে 2000 টকা, কিন্তু ক'ৰ পৰা কেনেকৈ সোমালে আপোনাৰ বেংক একাউণ্টত 2000 টকা, সেই কথা জানিবলৈ হ'লে আপুনি মোৰ এই ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব লাগিব। তো বলকচোন বন্ধুসকল, আমি শিকিলোঁ, জানিলোঁ, বুজিলোঁ যে কেনেকৈ ক'ৰ পৰা কিয় সোমালে আমালোকৰ একাউণ্টত 2000 টকা। সেই কথা জানিবলৈ হ'লে আপোনালোকক মই এটা মেছেজ দেখুৱাব লাগিব। মই মেছেজটো আপোনালোকক দেখুৱাইছোঁ। সেই মেছেজটো হৈছে এই মেছেজটো আপুনি মন কৰিব, এই নাম্বাৰটোৱে এই মেছেজটো পঠাইছে। যদিহে আপোনাৰ মোবাইলত এতিয়ালৈকে এই মেছেজটো অহা নাই তেতিয়াহ'লে ভাল কথা, কিন্তু আপোনাৰ মোবাইলত এই মেছেজটো আহিব, কিয়নো মই 80% মানুহৰ তাত এই মেছেজটো ইতিমধ্যেই দেখিবলৈ পাইছোঁ। আপুনি কেতিয়াও ভুলতো এই মেছেজটোৰ তলত যে এই লিংকটো দিয়া আছে, এই লিংকটোত আপুনি ক্লিক নকৰিব। যদিহে আপুনি এই লিংকটোত ক্লিক কৰে তেতিয়াহ'লে আপোনাৰ সম্পূৰ্ণ মোবাইলটো হেক হৈ যাব আৰু আপোনাৰ মোবাইলত যিমানখিনি ডাটা আছে সকলোখিনি ডাটা তেওঁলোকে লৈ ল'ব। আৰু এতিয়া বৰ্তমান যিহেতু ডিজিটেল ইণ্ডিয়া, প্ৰত্যেকৰে মোবাইলত বেংক একাউণ্ট লিংক হৈ থাকে, গতিকে আপোনাৰ মোবাইলত যদি আপোনাৰ বেংক একাউণ্ট লিংক হৈ আছে, আপোনাৰ মোবাইলৰ সকলোখিনি ডাটা তেওঁলোকে লৈ ল'ব আৰু আপোনাৰ বেংক একাউণ্ট চাফা কৰি পেলাই তেওঁলোকে উধাও হৈ গুচি যাব। আপোনাৰ বেংক একাউণ্ট, আপোনাৰ বেংকত যিমানখিনি টকা আছে সকলোখিনি টকা তেওঁলোকে লুটি নিয়াৰ এটা চক্ৰান্ত কৰিছে। এই নাম্বাৰটোৰ পৰা এই নাম্বাৰটোত আপোনাৰ মোবাইলত মেছেজ আহিব পাৰে, নাইবা কোনোবা এটা বেলেগ নাম্বাৰো আপোনাৰ ক্ষেত্ৰত হ'ব পাৰে। গতিকে আপুনি এই মেছেজটোত মন কৰিব, ইয়াত আপোনাক কোৱা হৈছে যে কংগ্ৰেচুলেশ্যন, ইউৰ নাম্বাৰ ইজ চিলেক্টেড ফৰ 2000 directly in your account, registered now to use it TNC। ইয়াত আপোনাক এই লিংকটোত ক্লিক কৰি পেলাই আপোনাক ৰেজিষ্টাৰ্ড কৰিবলৈ কোৱা হৈছে। আপুনি কেতিয়াও এই লিংকটোত ক্লিক নকৰিব। যদিহে আপুনি ভুলতো এই লিংকটোত ক্লিক কৰে তেতিয়াহ'লে আপোনাৰ মোবাইল হেক হৈ যাব আৰু আপোনাৰ মোবাইলৰ সকলোখিনি ডাটা তেওঁলোকে লৈ ল'ব আৰু আপোনাৰ বেংক একাউণ্ট তেওঁলোকে চাফা কৰি পেলোৱাৰ এটা চক্ৰান্ত কৰিছে। এই মেছেজটো 80% মানুহৰ তাত আপুনি দেখিবলৈ পাব। আমালোকৰ অঞ্চলত আমি দেখিবলৈ পাইছোঁ এই মেছেজটো প্ৰত্যেকজন মানুহৰ মোবাইলত পোৱা গৈছে। গতিকে যদিহে আপোনাৰ মোবাইলত এতিয়ালৈকে এই মেছেজটো অহা নাই তেতিয়াহ'লে ভাল কথা, কিন্তু এই মেছেজটো যে আপোনাৰ মোবাইলত আহিব সেইটো মোৰ 80% বিশ্বাস আছে, কিয়নো এইটো এটা খুব ডাঙৰ চক্ৰান্ত হয়। যদি আপোনাৰ মোবাইলত এই মেছেজটো আহে তেতিয়াহ'লে আপুনি মন কৰিব, এই নাম্বাৰটোত আপুনি প্ৰথমে কল কৰি চাব, কিন্তু এই নাম্বাৰটো বেছিভাগে আপুনি ছুইচ অফ দেখিবলৈ পাব, নাইবা বিজি দেখিবলৈ পাব। মই কল কৰি চাইছিলোঁ। গতিকে আপুনি এই মেছেজটোত কোৱা হৈছে, অভিনন্দন জ্ঞাপন কৰিছোঁ, আপোনাৰ এই নাম্বাৰটো দি দিছে, এই নাম্বাৰটো চিলেক্ট হৈছে, আপোনাৰ একাউণ্টত 2000 টকা সোমোৱাই দিয়া হ'ব। আপুনি এই লিংকটোত ক্লিক কৰি ৰেজিষ্টাৰ কৰিব লাগে, কিন্তু আপুনি ভুলতো এই লিংকটোত টাচ নকৰিব, আপুনি এই লিংকটোত ক্লিক নকৰিব, কিয়নো যদিহে আপুনি এই লিংকটোত ক্লিক কৰে আপোনাৰ সম্পূৰ্ণ মোবাইলটো হেক হৈ যাব আৰু আপোনাৰ বেংকৰ সকলোখিনি টকা তেওঁলোকে, আপোনাৰ মোবাইলৰ সকলোখিনি ডাটা তেওঁলোকে লৈ ল'ব আৰু আপোনাৰ বেংক একাউণ্ট তেওঁলোকে চাফা কৰি পেলাব। গতিকে আপুনি এই লিংকটোত ভুলতো টাচ নকৰিব আৰু আপুনি এই মেছেজটো চাই পেলাই আপুনি ইয়াত কল কৰি চাব পাৰে, কিন্তু আপুনি এই নাম্বাৰটো ছুইচ অফ নাইবা বিজি পাব। মই এই মেছেজটোৰ বিষয়ে ইতিমধ্যে গম পাইছোঁ, এইটো এটা হেকাৰৰ এটা চক্ৰান্ত হয়, হেকাৰসকলে এইটো এটা চক্ৰান্ত কৰিছে। গতিকে আপুনি আপোনাৰ প্ৰত্যেকজন বন্ধুক এই ভিডিঅ'টো শ্বেয়াৰ কৰি এই কথাটোৰ বিষয়ে, এই মেছেজটোৰ বিষয়ে, এই চক্ৰান্তটোৰ বিষয়ে আপুনি জানিবলৈ তেওঁলোকক দিয়ক, কিয়নো তেওঁলোকেও সাৱধান হৈ যোৱাটো ভাল। আপুনি নিবিচাৰিব আপোনাৰ বন্ধুক কোনো হেকাৰৰ চক্ৰান্তত পৰক আৰু আপোনাৰ বন্ধুক কোনোবাই লুটি লৈ যাওক। গতিকে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি পেলাই আপোনাৰ প্ৰত্যেকজন বন্ধুকে আপুনি জনাই দিয়ক, যাতে তেওঁলোকে এই চক্ৰান্তত ফচিব লগা নহয়। গতিকে মই পাইছিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰক। এই চক্ৰান্তৰ বিৰুদ্ধে আপুনি উঠি পৰি লাগক, কিয়নো এনেবোৰ চক্ৰান্তক আমি শিপা উঘলি পেলাব লাগিব, নহ'লে আমালোকৰ বহুতো এনেকুৱা ধৰণৰ বিপদ ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ। বহুতো মানুহক এনেকুৱা চক্ৰান্তৰ জৰিয়তে বহুতৰে বেংক একাউণ্ট ইতিমধ্যে খালী হৈ গৈছে এনেকুৱা চক্ৰান্তৰ পাল্লাত পৰি পেলাই। গতিকে আপুনি নিবিচাৰিব আপুনি, মই নাইবা আপোনাৰ বন্ধু এনেকুৱা চক্ৰান্তৰ পাল্লাত পৰক আৰু কাৰোবাৰ বেংক একাউণ্ট লুটি পেলাই উধাও হৈ যাওক তেওঁলোক।
গতিকে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি পেলাই সকলোকে জনাই দিয়ক। যদি ভিডিঅ'টো ভাল লাগিলে আপুনি এটা লাইক কৰিবলৈ নাপাহৰিব। আজিলৈকে ইমানতে এৰিছোঁ, নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।